এজনী গাই গৰুৱে বাৰু কিমানটা পোৱালি জন্ম দিব পাৰে হয়তো এটা দুটা অথবা তিনিটা কিন্তু এইখন অসমতে ঘটিছে এক আজব ঘটনা এজনী গাই গৰুৱে জন্ম দিলে চাৰিটাকৈ পোৱালি ক'ত ঘটিল এই ঘটনা সবিশেষ চাওক আমাৰ এই প্ৰতিবেদন গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সুখাতিঘাটত এই আলৌকিক ঘটনা সংঘটিত হৈছে সুখাতিঘাটৰ সিৰাজুল হকৰ গাই গৰুজনীয়ে দিনৰ 1 মান বজাত জন্ম দিলে চাৰিটাকৈ সুস্থ পোৱালি দুটা দমৰা আৰু দুটা চেউৰী পোৱালি সিৰাজুল হকৰ এই গাই গৰুজনীয়ে জন্ম দিলে চাৰিটাকৈ সুস্থ পোৱালি আৰু এই খবৰ বনজুইৰ দৰে বিয়পি পৰিল সমগ্ৰ অঞ্চলত সিৰাজুল হকৰ ঘৰলৈ গৈছে এতিয়া হাজাৰ হাজাৰ মানুহৰ সোঁত সকলোৱে চাব গৈছে গৰু পোৱালি চাৰিটাক কোকৰাঝাৰ জিলাৰ মোৱামাৰীৰ পৰা শ্ৰীৰাম ৰায়ৰ ৰিপৰ্ট টাইমছ নাও অসম